সো হেল্ল' এভৰিৱান, আজি আকৌ ৰাস মেলালৈ বহুতে হৈ গৈছে ৰাস মেলা কেনেকুৱা হ'ল। কিয়নো ৰাস লীলা যেতিয়া আছিলে একচুৱেলি সেইকেইদিন আমি যাব নোৱাৰিছিলোঁ। ধেমাজিৰ চিলাপথাৰ যোন ৰাস হৈছিলে মেলাৰ সময়ত আছিলোঁ। তাত গৈ কিছুমান মমেণ্ট আছিলে, এইখিনি আপোনালোকৰ য'ত দাঙি ধৰিছোঁ। আৰু ইয়াত মেলাত একচুৱেলি বন্ধু এজন মনি গৈছিলে দেই, সৰুকৈ এইজন ডেঞ্জাৰ স্মাৰ্ট চাব দেই তাৰ এক্টিং, এয়া খাতাৰনাক হয়। ঠিক আছে, চ' বহুত ভাল লাগিলে মেলাত। একচুৱেলি বহুত কিবা কিবি একচুৱেলি এইবোৰ মোৰ ইণ্টাৰেষ্ট নাছিলে বাৰু, চব কিবা কিবি উঠি ফুৰাটো। এইটো আছিলে আমব্ৰেলা কিবা এটা দেই, নামেই নাজানো বেয়া। তাৰপিছত আকৌ ভণ্টি এজনীৰ লগত ট্ৰেইনত উঠিবলৈ গ'ল, বোলে ভয় খায় ট্ৰেইনত উঠিবলৈ। কিন্তু ট্ৰেইনত উঠি কি লাভ এইটো মই নিজে বুজি নাপালোঁ। এইটো কি ভাল লাগে বা ট্ৰেইনত উঠি এই অলপ জেগাতে, এইটো কিবা এটা লাগে চাগে, যাক ভাল চবক ভাল লাগিব নালাগিব এইটো বেলেগ কথা, কাৰোবাৰ কাৰোবাৰ ভাল লাগে। তাৰপিছত অলপ নাচিলোঁ আৰু। এটা বস্তু মই জনাই দিওঁ, মই বহুত নাচোঁ, বহুত ফূৰ্তি কৰোঁ। কিছুমান ভিডিঅ'ত আপোনালোকে পাই থাকিব যে বহুতে ভাবে চাগে কৰিছোঁ আৰু মন যে মদ চদ খাই নে কিবা সুৰাপান কিবা নিচা জাতীয়, মোৰ একো নাই তেনেকুৱা। মই এনেই ফূৰ্তি কৰোঁ, খালি বহুত বেছিকৈ ফূৰ্তি কৰি দিওঁ কেতিয়াবা, যে মানুহে কিবা ডাউটহে কৰে। সেইটো এটা মোৰ কোৱালিটি হয় আৰু বেয়া হয়। ঠিক আছে, বহুত ফূৰ্তি কৰিছিলোঁ ৰাসমেলাক। বহুত বহুত ধন্যবাদ সমূহ ৰাসমেলাৰ টিম যিসকল আছিলে, সম্পূৰ্ণ কমিটিক বহুত বহুত ধন্যবাদ। ইমান ধুনীয়া এখন ৰাসমেলা দিলে আপোনালোকে। একচুৱেলি আমি ইয়াত যোনটো আনন্দ কৰিলোঁ পাহৰি নাযাওঁ, ভাল লাগিলে একচুৱেলি বহুত। বন্ধুসকলৰ লগত কিছুমান ডান্স চান্স মৰা হ'ল আৰু ইয়া কিছুমান লগ শেষৰ দিনা একচুৱেলি। পিছততো আৰু ভয়ানক নাচ হ'ল, ডান্স হ'ল। মোৰ বেটাৰী দুটা মোবাইলৰ বেটাৰী ডাউন হৈ আছিলে, চেঞ্জ কৰি দিলোঁ অলপ। ৰাসমেলা আশে পাশে থকা সকলোৱে কমেণ্ট কৰিব দেই, কোন কোন আছিলে ৰাসমেলা চাবলৈ গৈছিলে, কোন কোন। এয়া আমাৰ চেল্ফ ডিজে চিষ্টেম বনাই দিছিলোঁ, অলপ নাছিলোঁ আৰু ফূৰ্তি কৰিলোঁ। বেয়া চেয়া নাপাব দেই, ফূৰ্তি বেছি হৈ গ'ল নেকি। এয়া শেষৰ সময়ত জমনি কথা হ'ল এইটো হ'ল কি, ছিংগাৰে গান গাই আছে আৰু মই অকলে নাচি আছোঁ। বহুত টাইম বাজি 3টামান বাজিছিলে। এনেই ভাল লাগিছিলে যে কোনো একচুৱেলি ডান্স মৰা নাছিলে এই সময়টোত। চাৰিওপিনে এবাৰ কেমেৰাটো দেখাম মই আপোনাক, কোনো নাছিলে আশে পাশে। আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰিব দেই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনাক সকলোলৈ ধন্যবাদ যে মৰম দি আছে, যোনে যোনে লাইক শ্বেয়াৰ কৰিছে সকলোকে ধন্যবাদ। থেংক ইউ এভৰিৱান, লাভ ইউ। অলপ ফূৰ্তি কৰিলোঁ দেই, ফূৰ্তি কৰিব লাগে মাজে মাজে। ধন্যবাদ। আকৌ এটা ভিডিঅ'ত